আৰু আজি আমি যে ইয়াতে উপস্থিত হৈছে ইয়াৰ উদ্দেশ্যটো মই আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ যে যোৱাকালি ইয়াতে এটা বাইক এক্সিডেণ্ট বা সদায় বছৰতে এক্সিডেণ্ট হৈ থাকে এইটো জেগাটো ইয়াতে বহুতখিনি মানুহ জীৱন গ'ল গতিকে আমি এতিয়া অৰুণাচল আসাম বৰ্ডাৰ পিছ কমিটি তথা আৰু অৰুণাচলৰ গামৰা আৰু আমাৰ আসামৰ গামৰা আৰু আমাৰ লগতে আমাৰ গহপুৰ আঞ্চলিক আপচু তথা আমি ইয়াতে যেন সি আনফৰ্চুনেট যি ঘটনা হৈ আছে সেইটো জেগাত সেইটো যেন নহ'ব কাৰণে কি কাম কৰিলে নহ'ব সেইটো ব্যৱস্থা ল'বলৈ কাৰণে আমি আজি অৰুণাচল আসাম গোট হৈ আমি এইটো আলোচনা কৰিছোঁ যেন আগন্তুক সময়ত যেন এনেকৈ যেন ঘটনা যেন নঘটে সেইটো কাৰণে আমি এইটো আজি স্পটবিলাক চাইছে কেনেকুৱা কৰিলে ইয়াতে ভাল কাম হ'ব সেইটোকে আমি চাইছোঁ আৰু আজি আলোচনা কৰি আমি এইটো প্ৰস্তাৱ কৰিব কালিৰ পৰা আমি ইয়াত কাম কৰা এইটো ব্যৱস্থাটো আমি ল'ব বুলি আমি আশা কৰিছোঁ আমি আমাৰ অৰুণাচলৰ পৰা আহিছে আমাৰ বৰ্ডাৰ পিছ কমিটি এজ এ প্ৰেচিডেণ্ট টানা জৰ্জ আৰু আমাৰ অঞ্চল ZPM আমাৰ নোৰাং তাৰা আৰু গামবৰা আছে ইয়াতে আমাৰ ব্যাকৰণ জন কিলিং আৰু এনেকৈ আমাৰ চাকমা ৰাইজৰ পৰা আছে আমাৰ চম্বুচৰ চাকমা নাগৰ চাকমা আৰু আমাৰ XBLT তৰফৰ আহিছে আমাৰ সমেশ মছাহাৰী আৰু তেনেকৈ আপচুৰ পৰা আহিছে আৰু আমাৰ প্ৰশাসন আইৰবেন অফিচাৰ দুটা ইয়াত মজুত আছে গতিকে আমি চবেই ইয়াতে আহিছোঁ আমাৰ এই ওচৰ চুবুৰীয়া গাঁৱৰ গামৰাবিলাক এতিয়া উপস্থিত আছে ইয়াত আমাক এইটো কিবা ল'বলৈ আহিছে নিউজ আচল এই জাগাটো বহুত বছৰ আগৰ পৰা এক্সিডেণ্ট হৈ থাকে তাৰ কাৰণে আমালোকে এটা ডিচিশ্যন লৈছোঁ এইটো জাগাজন আমি কি কৰিলে বা কেনে কৰিলে এইটো আমাৰ পাব্লিকে বাচিব ইয়াত যেনে অহা যোৱা কৰাবিলাকে বস্তু মেইনটো হ'ল এই জাগাটো টাৰ্ণিং আছে এই টাৰ্ণিংটো সদায় বছৰ ইয়াত মানুহ এক্সিডেণ্ট হয় যোৱাকালি পৰহিদিন বি 3-4জন মানুহে ইয়াত এক্সিডেণ্ট হ'ল দুটা কিবা লগতে চিৰিয়াছ হ'ল তাৰ কাৰণে আমালোকে আজি ডিচাইড লৈছোঁ বোথ চাইডৰ পৰা আসাম অৰুণাচল আমালোকে ইয়াত বৰ্ডাৰৰ আমি এটা লগে লগে আমালোকে এটা ইয়াৰ এইটো মই এটা বৰ্ডাৰ পিছ কমিটিৰ এইটো প্ৰেচিডেণ্ট হয় ইটো জেগাৰ আৰু লগতে মই এই কুকিলা এৰিয়াৰ এটা গামবৰা হয় হৈ পিনে আমি সেইটোৱে আমালোকে পাব্লিকে দুই ৰাজে আমি বিচাৰিছোঁ যে সেইটো ৰাস্তাখন আমি কি কৰিলে কেনেকুৱা ভাল হ'ব এইটো ডিচিশ্যন ল'বৰ কাৰণে আমি ইয়াত চব আজি ওলাই আহিছে লগত আজি দেখি পাইছে কিছুমান এইটো আমাৰ ইয়াৰ এইটো পাব্লিক এইটো মাটি লোৱাবিলাকক বহুত চাইডক মোৰ এইটো ৰিকুৱেষ্ট আছে এইটো ৰাজগড় ৰাস্তাটো কোন শ্ৰীকৃষ্ণবিলাকে সেইটো ৰাস্তা বনাই থৈছে তাকে এতিয়া আমালোকে সেইটো আমাৰ মানুহবিলাকে ইয়াক চুৰ কৰিবলৈ বিচাৰি আছে এইটো আগত যেনেকুৱা এইটো তলত সীমা বাউণ্ডাৰী আছে মাটিত য'ত নেকি ডাউন আছে তাৰ লোকে সীমাবিলাক ফেঞ্চিংবিলাক বান্ধিব ইয়াত মাত্ৰ নহয় সেই গোটেই এইটো ইয়াৰ পৰা লৈ আমাৰ হলংগীলৈকে এইটো ৰাস্তা কিনাৰতো সবক ৰাইজক মোৰ ৰিকুৱেষ্ট আছে আৰু দূৰত চাইড কৰি দিবা যাতে যে নিজৰ গাড়ীয়ে ইয়াত পাৰ্কিং হ'ব পাৰে ৰাস্তা ডাঙৰ হ'ব লাগে যাতে সেইটো চিষ্টেম হ'লে আমি নিজে তুমি নিজেও ইয়াত এইটো বৰি দিবলৈ জেগা নোহোৱা হ'ব তাৰ কাৰণে সবক মোৰ ৰিকুৱেষ্ট আছে সেইটো নিজে নিজে চিট আছে য'ত ফেঞ্চিং বনাইছে এই ফেঞ্চিংবিলাকক তলত লৈ যোৱা নহ'লে আমালোকে নিজে খুচি মাৰ্জি কৰিব পাছত আমাক বেয়া পৰি হ'ব তাৰ কাৰণে দুইটা চাইড আসাম আৰু অৰুণাচল এইটো আমি এটা বৰ্ডাৰ ৰাস্তা হয় ইয়াক আমি ভালকৈ ৰাখিবৰ কাৰণে আসাম চাইডৰ পৰা হওক অৰুণাচল চাইড পৰা হওক আমালোকে মিলি পিনে এই ৰাস্তাখন আমি ভালকৈ ৰাখিব লাগে কাৰণ ফিউচাৰৰ আমাৰ ল'ৰা আমাৰ ছোৱালীবিলাকহে ইয়াত থাকিব আমাৰ মানুহে ইয়াত যাব কোন দুসৰা ফৰেন কাণ্ট্ৰি মানুহ আহি পিনে ইয়াত নাই যাব তাৰ কাৰণে চবে সাথ দিয়ক যোগ দিয়ক কৰি পিনে আমি সেই ৰাস্তাটো ভালকৈ ৰাখিম তো আজিৰ পৰা লৈ আমি আজি ইয়াত ছাৰ্ভে কৰি লৈছোঁ আমি এতিয়া ডিচিশ্যন ল'ম কালি মান আমি সেইটো কামটো ষ্টাৰ্ট কৰিম মাটি দুই চাইডত অলপ মাটি ফিল আপ কৰিব জায়গাটো অলপ বহল কৰি দিম সেই জায়গাটো
এইটো কাৰণে আমালোকে আহিছে তাৰ কাৰণে আৰু লগতে আমাৰ এইটো ভিডিঅ' কিবা গ্ৰেপাৰমেণ্টক বহুত ধন্যবাদ দিছোঁ আপুনি ইয়ালৈ আহি পিনে আমাৰ পৰা এইটো কি হৈছে কি হোৱা নাই পৰামৰ্শবিলাক ল'বলৈ আহিছে থেংক ইউ ভেৰি মাছ স্পীড ব্ৰেকাৰ আৰু কিবা নটিছ বৰ্ড দিবলৈ আপোনালোকে ওলাইছে ব্যৱস্থা লৈছে নেকি কিবা না সেইটো আমি স্পীড ব্ৰেকাৰটো আমি সেইটো চাই পিনে আজি এটা ডিচিশ্যন ল'ম এইটো ক'ত দিব লাগে ক'ত নাই দিব লাগে সেইটো আমি ডিচিশ্যনটো বেলেগকৈ লৈ ল'ম মাত্ৰ ইমান মোৰ বহুত এইটো বাৰে বাৰে কৈ আছোঁ বহুত ঠাইতৰ এইটো জেগাটো আমাক খালী কৰি দিয়ক আমাৰ ৰাস্তাটো সেইটোৱে আছে ইয়াৰ পিছতে আমাৰ এইটো ইয়াৰ ওপৰত ডিপাৰ্টমেণ্ট আছে আৰু কিমানটো কি আছে সেইটো চব ডিপাৰ্টমেণ্ট হাতত বি আছে কিমান মিটাৰ কি থাকে এইটো আমালোকে এইটো নাই মাত্ৰ আমাৰ পাব্লিকে সেইটো বাৰে বাৰে কৈ আছোঁ এইটো দুইফালৰ ৰাইজে চাইড কৰি দিব লাগে আমাৰ ৰাস্তাটো ইমানে